গাইজ ওয়েলকাম ৰাজা স্কোৱাৰ ইউটিউব চেনেল। মই আজি আপোনালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ আহিছোঁ। এয়া আমি গোটেইকেইটা ভঙাবাদ পাৰ্টি খাবলৈ আহিছোঁ। এই লগৰবোৰ এতিয়া আমি যাবলৈ ওলাইছোঁ। এয়া গোটেইকেইটা ওলাইছোঁ আৰু বজাৰ চজাৰ কৰিলোঁ এতিয়া পাহাৰ যাম। পাহাৰত গৈ পিনি খামগৈ আৰু লগৰ আৰু দুটামান গৈছে এইপিনে আহিব সেইকেইটাও। এতিয়া আছোঁ এইকেইটা যাম আৰু এতিয়া কি মানে গোটেইকেইটা চেল্ফি লৈছে। চেল্ফিটো ময়ো উঠি দিলোঁ আৰু ভিডিঅ'টো আপোনালোকৰ লগত আগবঢ়াই দিছোঁ। চেল্ফি তুলি লওঁ প্ৰথমতে। গৈ আছোঁ আৰু আমিও এয়া আমাৰ চিৰাজুলি বাগান হয়। চিৰাজুলি চাহ বাগান এখন বহুত ডাঙৰ বাগানেই হয়। মই আপোনালোকৰ বাবে ইয়াৰ কাৰণে এটা বেলেগ ভিডিঅ' আনিম বাৰু বাগানৰ বিষয়লৈ। ব'লক গৈ থাকোঁ। মোৰ এই চেনেলটোলৈ যদি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। সাত নম্বৰ চাৰিআলি পালোহি। চাৰিআলিত কিবা ৰখিলে থাকি গ'ল বোলে বস্তু, সেইকাৰণে লৈ লৈছে। তাৰপিছত যাম আৰু এইটো পাহাৰ যাবলৈ আপোনাৰ ইয়াতে টিকেট কাটিব লগা হৈছে। ইয়াৰ পাহাৰৰ স্থানীয় বাসিন্দাই ইয়াত টিকেটৰ চাফাই কাৰণে কিবা টিকেট কটা হৈছে। এখন বাইকত 20 টকাকৈ টিকেট কাটিবলগীয়া হৈছে। তিনিখন বাইকত এই তিনিখনত 50 টকা দিলোঁ। এটা টিকেটত 20 টকাকৈ হয়। আমাৰ ইয়াৰ লোৱাৰ কাৰণে 10 টকা কমাই দিছে। আৰু যাম আৰু এতিয়া আপোনালোকে ব'লক পাহাৰ চাইডে সোমাই যাওঁগৈ। মই যোৱাত এবাৰ আহিছোঁ। লখিমপুৰ জিলাৰ যদি কোনোবাই এই পিকনিক প্লেচলৈ আহোঁ বুলি ভাবিছে তেনেহ'লে আহিব পাৰে। চিৰাজুলি হৈ সোমাই আহিব লাগে 7 নম্বৰে হৈ। ধুনীয়াকৈ আপোনালোকে ইয়াত পিকনিকৰ যোৱা জিকাৰ কৰি পাৰ্টি কৰিব পাৰে। Cabeza y empezamos como es, como es, como es, como es, como es, como es, como es। এইডোখৰতে কৈ থৈ যাওঁ। এখন হৈছে ফৰেষ্ট কেম্প। জংঘলৰ মাজে মাজে সোমাই অহা দেখি ভয় নাখাব। আগতো বৰ ধুনীয়া এডোখৰ ঠাই আছে, তাতে আমি খানা খামগৈ। ভিডিঅ'টো চাই থাকক।
এতিয়া গোটেইকেইটা আহি লগ হৈছোঁ ইয়াতে আৰু অলপ আগত খাম। মই এদিন দাদা ঘৰ ফাইনেলি আমি আহি পাই গ'লোহি ইয়াত পিকনিক প্লেচৰ। আমি ইয়াৰ ওচৰত এইডোখৰতে খাম বুলি ভাবিছোঁ। ইয়াতে খাম আমি খানাটো। এই পেপচিও আনিছে বোলে, পেপচিকে খাই লওঁ অলপমান। পেপচি লৈ আনিছে, খাই লৈছোঁ আৰু অলপ খাই বৈ লওঁ, তাৰপিছত বেলেগবোৰ কাম আগবঢ়াওঁ। হেল্ল' গাইজ, এই আমি পাহাৰ বগাবলৈ আহিছোঁ, কিন্তু বহুত বেছি ৰ'দ, সেইকাৰণে ভিডিঅ'টো বৰ ভাল হ'ব পাৰে। আমি এতিয়া পাহাৰ বগাবলৈ বহুত ওখ হয়, বগাবলৈ চেষ্টা কৰিম। চাই থাকক ভিডিঅ'টো। এই আমি অলপ অলপকৈ উঠি আছোঁ পাহাৰত, চাই থাকক ভিডিঅ'টো। উঠিবলৈ দিগদাৰ আছে মোবাইল। মোবাইল উঠিবলৈ বহুতে অসুবিধা আছে, হ'লেও চেষ্টা কৰিছোঁ আৰু ভাই পূৰা ঠিক আছে। উঠিবলৈ ভাল নহয়, উঠিবলৈ দিগদাৰ আছে অলপ অলপ। নাই ভিডিঅ' ৰখাব লাগিব, বেয়া নাপাব, নোৱাৰিছোঁ আৰু এনেকৈ। বহুতখিনি উঠিলোঁ, ভাগৰ লাগি গ'ল আৰু উঠিব নোৱাৰিম চাগে, বহুতে ওখ। এতিয়া আমি বহুতখিনি আহিলোঁ বাৰু, আহিলোঁ বহুত কম। আৰু দেখাই দিছোঁ আপোনালোকক এই ওপৰৰ পৰা এই ভঙা পাহাৰখনৰ প্লেচটো চাই যাওক। এইখন আমাৰ ভঙা পাহাৰৰ পিকনিক প্লেচ। দীঘা পাহাৰ, ভঙা পাহাৰ এয়া। এখন গৈ পিনি আপোনাৰ কাকৈ দীঘাত ওলাইছেগৈ। বেছি মানুহ নাই, হ'লেও হৈছে আৰু অলপ চলপ। বহুতে ওপৰত উঠিলোঁ, এতিয়া নামিবলৈ ভয় লাগিছে। কাৰোবাৰ যদি এনেকুৱা উঠা এক্সপিৰিয়েঞ্চ আছে কমেণ্ট কৰি জনাব। নব ভাই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আপোনালোকৰ বাবে আশীৰ্বাদ লাগিব তেওঁলোকৰ কাৰণে। জয় অসম, জয় হিন্দ। ৰাজা ভাই খাবলৈ বহিলে নৱৰাজ কোৱা। মোৰ চেনেল আছে, চেনেলটো আপোনালোকে চাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। ভাল ভাল ভিডিঅ' বনাওঁ আপোনালোকৰ কাৰণে। জয় আমি খানা খোৱাৰ ওচৰতে এইখন নদী, এইখন নদীখনৰ পৰা ধোৱা মেলা সুবিধা হয়। এতিয়া আমি ভাত খাম, ভাত খাম আপোনালোক থাকিব নালাগে দিয়ক, আমি ভাত খাম যাবৰ পিছত। তাৰপিছত আপোনালোকৰ আকৌ আহি আছোঁ ভিডিঅ'।
হেল্ল' বন্ধুসকল এই ভিডিঅ'টো ইয়াৰ বাবে বাই বাই কৈছোঁ যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব জয় অসম